নাই তো সসপজে পিন্ধি আছে নাই মানে পকা চকা পৰে নাই সেইকাৰণে সসপজে পিন্ধি লৈছোঁ কিন্তু এবাৰ ভোলাক দেখা দেখি নাই ভোলাই আজ নতুন আহিলে ৰাতিও ইয়াতে আকৌ অহা নাই কি হৈছে তাৰ তাকেতো এবাৰ তাত দেখা দেখি না মাজে মাজে কোক নহয় যে হেল্ল' ফ্ৰেণ্ডছ কি খবৰ তোমালোকৰ আজি অলপ আহতে অলপ দেৰি হ'ল বেয়া নাপাৰি অলপ কাম কৰি আছিলোঁ গতিকে অলপ দেৰি হ'ল আৰু কি ইমান জৰুৰী কাম কৰি আছিলি তই যি দিনতো এভেলেবলি এতিয়াও যে আহা মানে মই তাৰমানে অলপ ঘৰত কাম কৰি আছোঁ মানে ঘৰত অলপ কাপোৰ চাপোৰ ঠিক ঠাক কৰি আছিলোঁ মানে অহাকালি মোৰ খুৰাৰ বিয়া না অহাকালি বিয়া নহয় দিছোঁ অহাকালি আমি যাম তাৰমানে বিয়া গতিকে মুম্বাইত হ'ব মুম্বাইত যাম এই ফ্লাইটতে যাম গতিকে তই সেইকাৰণে অলপ বিজি হৈ আছিলোঁ আহিব আহিলোঁ আৰু একেদিন আহিব নোৱাৰিম বেয়া নাপাবি তহঁতে তাতে মুম্বাইত যাবি তই বা ভাবি কেনে আমাৰ জিলাখনতে বাহিৰত যাব পৰা তই মুম্বাইত যাবি অঁ হয় দে ভাই বাপু মুম্বাইত যাবি তই কিন্তু আমাক কিন্তু পাৰি যাবি যোৱাৰ লগে লগে আমাক ফোন চোন কৰিবি আৰু আমাক লৈ আহতে কিবা লৈ আহিবি হ'ব দে তহঁতে চিন্তা কৰিব নালাগে তহঁতক লৈ কিয় নানিমাই ফোন চোন কৰিম দে আৰু তই চিন্তা কৰিব নালাগে কিন্তু এটা কথা ভাই তই কিন্তু যোৱাতে এটা বস্তা এখন লৈ যাবি তই বমি চমি কৰিলে তই বস্তাখনতে বমি কৰি আহিবি আৰু এইবিলাক চব চিন্তা কৰিব নালাগে বমি কৰোঁ মই যি কৰোঁ তো মই কৰিম ৰাতে হেপী জাৰ্ণি হেপী জাৰ্ণি নহয় হেপী জাৰ্ণি বুলি কয় হেপী জাৰ্ণি দে ভাই লগতে যাওঁ দে তহঁতে অলপ ভালকৈ থাকিবি ঘৰতে চিন্তা কৰিব নালাগে আমাৰতো চিন্তা তই যাতে ভালকৈ থাকিবি মুম্বাইত বেছি উৎপাত নকৰিবি ইয়াতে তাৰ যাব উৎপাত কৰা যাবলৈ ভাই লগ বাই বাই ঐ দেউতা এইটো কি বস্তু আই কি খদ্দ এইটো কেনে হেন্দ হয় এইটো এই এইটো ঘৰ নহয় এইটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ বৰঝাৰ স্থিত গুৱাহাটীত আছে এইটো আমি গুৱাহাটীত আছোঁ এতিয়া লোকপ্ৰিয় আৰু এই এৰোপ্লেনেদি আমি যাম মুম্বাই তই ইয়াতে যদি এইটো ক'ব পৰা নাই মুম্বাইত তই কি কৰিবি বাচ্চা তই অলপ ভালকৈ থাকিবি নকৰিবি আৰু অঁ নাই দেউতা মই ঘৰত থাকোঁতে বাহিৰত দেখি নাই তই বাহিৰত দেখি লৈ নানা আৰু গতিকে মই গম পোৱা নাই এইটো কি বস্তু চিন্তা কৰিব নালাগে দে তই মুম্বাইত মই কি কৰিম মাক লাগি চিন্তা কৰ মই এতিয়া বিল্ডিঙত কৰে মই বিল্ডিং কিন্তু ভাঙি পৰিব এই গছ মৰা ভালকৈ কথা কবি কিন্তু মোৰ কথা বিল্ডিং ভাঙিব তাৰ কথা আছে একো এটা চিনি পাব নহয় তাতে এ হ'ব দে দেখা যাব কোনে কিমান চিনি পায় আৰু এটা ব্লগ এটাই বনাওঁ ৰ মুম্বাইত যাম না গতিকে ব্লগ এটা বনালে লেভেল হ'ব সকলোৱে ভাববগে মুম্বাইত গৈছে হেল্ল' দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল ডিম্পুজ ব্লগ চৰি ভোলাজ ব্লগ আজি যাম মই মুম্বাই এৰোপ্লেনত আৰু লগত যাব মোৰ পেটলিমা আৰু মোৰ ফিটিং দেউতা তো আৰম্ভ কৰা আমাৰ ভিডিঅ'টো এই পাক লাগিলে কি কৰিছে ক'ত পেটলি চেটলি কৰিব পাৰে বাদ দিলে ভ্লগ চুপ বনাব দি বনোৱা কালকে নহ'লে এৰোপ্লেন গুচি যাব মুম্বাই যোগান চলাই যাব বলক আমি যাওঁ মুম্বাই খোজকাঢ়ি নাযাওঁ এৰোপ্লেনত যাওঁ বলক মুম্বাই বাপা মই মাথা ঘূৰি খৰগত আহান লাগছি মই বহি থাকিলে ঘৰত আৰু খৰগত আহান লাগবই মাই সেইবোৰো মই মুম্বাইখন নেটখা নহয় মই আগতে বহুতবাৰ দেখিছোঁ মোবাইলত টিভিত বাপৰ এতিয়াও শৰাইঘাট ব্ৰিজ আছে এখন শৰাইঘাট ব্ৰিজ দিওঁ বেলেগ ব্ৰিজ এখন এই মূৰ্খ এখন শৰাইঘাট ব্ৰিজ নহয় এখন মুম্বাইৰ ব্ৰিজ হয় মুম্বাইৰ ব্ৰিজ তই কি জানা এখন মই জানো তই গণ্ডগোল হেৰি শুনছি না এতে যদি আমি এটা ডাঙৰ চাই বিল্ডিং এটা বনাব পাৰোঁ কি বঢ়িয়া লাগব কি মজা লাগিব এটা বিল্ডিং গতিকে রোজ আবার দোষে বিল্ডিং লাগে হ্যাঁ বিল্ডিং লাগে তো আপনার দু ভাইরে কিবা ডাঙর বিল্ডিং বনেছি মুম্বাইত তার টকা আছে কারণে বনেছি মুঝে টকাই নাকি বনাবি ওইও নে দেউতার বিল্ডিং এটা লাগে একটা কাম কর দে মাইকেতে মুম্বাইতে বেশি হয়ে যাও টকা আমি এই বিল্ডিং এটা বানাও এই চলে তো দাদা এর হাতে বিকটা হ্যাঁ চলে এবার দিয়ে বকি দেখবি নাকি বেলেগ জায়গায় যাবি দেউতা যাবা লাগছিল তো বলো আমি সাগরের পাড়াতে যাওঁ সাগরের পাড়াতে যাবলে মজা লাগিব তাতে দে বল আমি জুহুর পাৰত যাওঁ খিলখি রেডি করবে তারপরে আমি দাদাইকার খুঁড়ে এত ঘরতে যাব লাগবো আর আমি মুম্বাইয়ের পিছত পুকুরে পাৰিম আগতে সাগর চাই পেলাই আমি তারিখ যাম হ'ব না হ'ব দে দেউতা তেৰি আহ চাৰা খাব পাৰোঁ ইমান ডাঙৰ সাগৰ বাপ্পা বঢ়িয়া লাগছি ইয়াতে এটা ঘৰ বনাব পাৰিলে তই বাৰে বাৰে বৰষুণ দিষ্টা কথা ইয়াতে যদি ঘৰ বনাইছোঁ আমি দুখন চব ভাঙি পেলাই মাৰা যাব লাগিব ইপিনে ঘৰ বঢ়িয়া লাগিছে থাকি পেলাই ইয়াতে থাকিব ৰ ইয়াতে বাপ্পা ইয়াতে ইমান গৰম গৰম হ'বই তাৰমানে আৰু মুম্বাইতটো গৰমে আমাৰ অসমৰ প্ৰকৃতিয়ে বহুত বেছি ভাল মানুহে কয় কি বাহিৰত থাকি পেলাই ভাল লাগে মানুহে আমেৰিকা ডুবাই লণ্ডন সেইবিলাকত থাকিব বিচাৰে মুম্বাই দিল্লী আজি জেগাবোৰত থাকিব বিচাৰে কিন্তু আমাৰ অসমত দৰে নেচাৰ আমাৰ অসমত দৰে প্ৰকৃতি কোনো জেগাতে নাই ইমান ধুনীয়া প্ৰকৃতি ইমান ধুনীয়া গছ গছনিৰে ভৰাই সেউজীয়া ইয়াতে ক'ত গছ গছনি দেখিছে ইয়াতে চব বিল্ডিং চিল্ডিং আমাৰ অসমত গছ গছনি আছে ধুনীয়া পৰিৱেশ বতাহটো চব নেচাৰটো বঢ়িয়া এনে দেউতাই এইটো বঢ়িয়া কথা কৈছে নেচাৰটো আমাৰ অসমত বহুত বঢ়িয়া কিন্তু আমাৰ অসমৰ মানুহে কি আজিকালি গছ চছ কাটি ধ্বংস কৰিব ধৰিছে আৰু মানুহে জীৱ জন্তুবিলাকক মাৰিব ধৰিছে বহুত বেয়া কাম কৰিছে কিন্তু হয় সেইবিলাক মানুহক আমি
সজাগ কৰিব লাগে যাতে আমাৰ অসমৰ প্ৰকৃতি ধ্বংস নকৰে, নহ'লে ইয়াৰ দৰে প্ৰকৃতি আমাৰ অসমত হ'ব। হয়, গছ থাকিলেহে মানুহ থাকিব আৰু মানুহ থাকিলেহে গছ থাকিব। প্ৰকৃতিৰ কাৰণে আমি জীয়াই আছোঁ, প্ৰকৃতিৰ কাৰণে আমি জীয়াই আছোঁ, প্ৰকৃতিৰ বাবে আমি জীয়াই আছোঁ। গৰমটো বৰ বেছিয়ে লাগিছে দে, বোলা অলপ আইচক্ৰীম চাইচক্ৰীম ঠাণ্ডা খাই লওঁ। হ'ব দে, অলপ আইচক্ৰীম এটা খাই ঠাণ্ডা এটা খাই, গৰমটো বহুত বেছি দিছে। আৰু দুয়ে যায়, মই অলপ থাকোঁ, আইচক্ৰীমটো একে গেলেই লৈ আহিবি, মই ইয়াতে অলপ থাকোঁ। অঁ ঠিক আছে, ইয়াৰ পৰা কিন্তু ক'ব নাযাবি, কিন্তু আমি আহোঁ এই মাত্ৰ। ভালে হৈছে ৰ, মই মানুহ তাতকৈ বেছি বৃদ্ধি কৰি ইয়াতে আপীবিলাক বোলে বঢ়িয়া বঢ়িয়া বঢ়ি ধুনীয়া এৰে পৰা আপি এটাক পঠাই ল'ব পাৰি, বঢ়িয়া লাইফ এটা ল'ব আৰু ধুনীয়া ধুনীয়া আপি, মোৰ লাইফ জিংগালালা হৈ যাব একদম বঢ়িয়াকৈ। অ' ৰ সেইটো আপি দেখিছোঁ মাত্ৰ। অ' ভণ্টি শুনাচোন, চৰি মই হিন্দী দি ক'ব লাগে। অ' বেন सुनो तो। क्या हुआ, तुमने मुझे क्यों बुलाया? मुझे तुम बहुत पसंद हो, क्या तुम मुझसे शादी करोगे? हाँ, क्या बोला तुमने? हाँ, क्या बोला? मैं शादीशुदा हूँ, मैं शादी किया है। मैं तुमने जब क्यों और एक बार शादी करूँगा? रुको, मेरा तुमने मुझे ये बोलने की हिम्मत कैसे है? वो रुको, मेरा मार खाओ तुम। ওই বাপ্পা পুরা পিঠে বেলা আই বেলায় মারি দিয়ে গেল মুম্বাই রাখি ইমান সৰু পিঠে বিয়া পাচ্ছি বাপ্পা কি পিয়ে রে লাগবে ওরা বেলেগত যাই পেলাই বেলেগ এটা চাওঁ ৰ